লৈছোঁ মোৰ বিশেষকৈ কলেজৰ কাম এটা আছে আৰু উৰ্মিমক মই বেকত লৈ লৈছোঁ। তাইও কিছুমান কাম আছে। মোৰ কলেজৰ বহুত ইম্পৰ্টেণ্ট কাম আছে কাৰণে মই যাব লৈছোঁ, নহ'লে ওলাই যোৱা ইমান হেৰি নাছিলে। বেগ লৈ লৈছোঁ পূৰা, বহুত বেছি দেৰি হ'ব পাৰে। আৰু চেনিটাইজাৰ লৈছে নে? চেনিটাইজাৰ মাস্ক লৈ যাওঁ, দেৰি হৈছে যিহেতু। আৰু আমি গৈ থাকোঁ বোকা বোকা ৰাস্তাই আৰু আপোনালোককো দেখাই থাকিম। তো ষ্টাৰ্ট কৰোঁ। এই মেকুৰীটো দেখিছেনে? মোৰ যে ইমান ধুনীয়া লাগিলে, আমাৰ চুটকিলেহে মনত পৰি গ'ল, সেইটো কাৰণে তুলি থ'লোঁ। আপোনালোকৰ কেনে লাগিছে জনাবচোন। আৰু এয়া দেখিছেনে ভিৰ ভাৰ ইমান, তথাপিতো কৰোণাৰ কাৰণে অলপো ভিৰ কমা নাই বাৰু। তো সেই গাইজ আমি উজুল গৈ আছে আৰু ইফালে মোৰ ফোনো আহি আছে। আমি আছোঁ এতিয়া বৰুৱাত চাৰিআলি পামগৈ ন? বৰুৱাত চাৰিআলি পামগৈ আৰু বহুত ভিৰ হৈ আছে। তো প্ৰথমতে গৈ লওঁ, উন্নয়ন পাই লওঁগৈ, তাৰপিছত আপোনালোকক দেখাই থাকিম মই কি কামত গৈছোঁ। তো গৈ লওঁ প্ৰথমতে, বহুত ভিৰ হয়। এতিয়া আমি পাইছোঁ বৰুৱা চাৰিআলি ট্ৰেফিক পইণ্টত। দেখিছেনে কিমান গাড়ী মটৰ, আৰু এইফালে দিয়ে আপোনালোকে জাঁজি আৰু শিৱসাগৰ মেজিকসমূহ পায়। আমি এইফালেদিও কেতিয়াবা যাওঁ বাৰু। আৰু উন্নয়নৰ ওচৰত এই কাষতে এনেকৈ চব্জি তব্জি বিকে সকলো মানুহে। আৰু এইখনেই হৈছে উন্নয়ন, ডাঙৰ বিল্ডিংটো। ইয়াত বহুতো দোকান আছে আৰু এতিয়া আমি সোমাই গৈয়ে আছোঁ আৰু আপোনালোকেও দেখা পাব। এয়া এতিয়া আমি উন্নয়ন পালোহি আৰু মই মাস্কখন খুলিব লৈছিলোঁ, কিন্তু পাহৰিয়ে গৈছিলোঁ, আকৌ পিন্ধি ল'লোঁ। আৰু আপোনালোকক দেখাম ভিতৰৰ দৃশ্যটো কেনেকুৱা। এতিয়া প্ৰথমে উৰ্মিমৰ কামটো আমি কৰি লওঁ। মাস্ক নুখুলিবি। এয়া ইয়াত মই মোৰ নিজৰ কামটো কৰি লৈছোঁ, আৰু তাই কামটো ভালকৈ নহ'লেই, আৰু মোৰ কামটো আজি ভালদৰে নহ'ল। আৰু এয়া এতিয়া মই প্ৰিণ্ট আউট কৰি উলিয়াব লৈছোঁ DTP কৰি। আৰু তাই এতিয়া চেনিটাইজাৰ সানি লৈছে, আপোনালোকক দেখাব চেনিটাইজাৰ কেনেকৈ সানে। কেনেকৈ ইউজ কৰে। উৰ্বিম বৰ হৈ গৈছে। বহুত বেছি বৰ হৈছোঁ। মই তাইক ৰখাই দিছোঁ। তাৰপৰা আমি এইখন কৰিবলৈ আমি বহুত বৰ খাইছোঁ। আমি উন্নয়নতে আছে, আপোনালোকে আহিব পাৰে। মাস্ক বহুত বেছি বৰ লাগিছে আৰু তেনেকৈ নাই হোৱা একো। এয়া এতিয়া আমি গুচি আহিলোঁ, কামটো ভালদৰে নহ'ল। আৰু আমি এতিয়া পাইছোঁ মনীষা বেকাৰীৰ ওচৰত। তো সেই গাইজ আমি এতিয়া বাজিছে 4:30 হ'বলৈ হ'ল। আমি 1 বজামানত গৈছিলোঁ আৰু মোৰ আৱাজটো ভালকৈ নুশুনিব পাৰে যিহেতু মাস্ক পিন্ধি আছোঁ দুইজনীয়ে। আৰু আমি আহি পাইছোঁ হোষ্টেল। বহুত বেছি ভাগৰ লাগিছে আৰু তাত বহি বহুত বৰ খালোঁ আৰু কি হ'ল, কাম গোটেইকেইটা নহ'লেই, কাৰণ এখন মই বস্তু এটা পাহৰি গ'লোঁ ৰুমতে। তো কাম গোটেইকেইটা নহ'ল আৰু কাইলৈ আকৌ যাব লাগিব। আৰু এই বহুত বৰ খালে আৰু যিহেতু ইয়াতে খতম কৰিলোঁ, ক'তো নোসোমালোঁ, কাৰণ কাম এটা গড়বড় হৈ গ'ল। তো ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব চাব। আৰু আপুনি যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ একদম নাপাহৰিব। তো এইটো ফ্লেট যিটো আপোনালোকে থাকিব আহিব পাৰে, আমাক লগো পাব। আৰু মাস্কখন উলিয়াই দিছোঁ। তো আৰু এইফালে বহুত ধুনীয়া ফুল এটা ফুলে। তো আজিলৈ বাই বাই গাইজ, বহুত বেছি ভাগৰ লাগিছে। বাই বাই।